নমস্কাৰ জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি হৈছে ৰাসৰ পূৰ্ণিমা আৰু ৰাসৰ পূৰ্ণিমাৰ দিনা আমাৰ জামুগুৰি অঞ্চলত 14খন গাঁৱৰ লগ হৈ ৰাস পাতে আৰু আমি গোটেইকেইজনী আহিলোঁ সেই ৰাসৰ দিনত যিহেতু নাম হয় সেই নামৰ প্ৰসাদ খাবলৈ। আৰু গোটেইকেইজনী দেখিছেনে সাজি কাচি একেবাৰে ওলাই আহিছে আৰু সদায় দেখুৱাৰ দৰেতো আমাৰ ৰাস্তাটো দেখামেই। এইফালে আমি আহি পাই গ'লোহি, চাওকচোন মানুহ কিমান হৈছে আৰু নামঘৰৰ ভিতৰতো আছে। ইফালে মানুহ দেখিছে কিমান হৈছে আৰু পিছত হ'বলৈ আছেই। এয়া প্ৰসাদ খাবলৈ সকলো বহিছে আৰু চিজিলকৈ। এয়া দাদা ওচৰৰ গাঁৱৰ দাদাহঁতে এয়া দিছে। চাই থাককচোন পৰিৱেশটো কেনেকুৱা লাগে আৰু আপোনালোকৰ ফালে কেনেকৈ পাতে জনাবচোন। আমাৰ ফালে আকৌ এনেকৈ পাতে দেই, প্ৰত্যেক বছৰে এনেদৰে পতা হয়। আৰু এয়া ভগৱানৰ ওচৰৰ প্ৰসাদ বহুত ভাল লাগে খাই। আৰু এয়া সৰুকালৰ স্বভাৱটো এতিয়ালৈকে যোৱাই নাই দেই। এয়া খাব নোহোৱাকৈ এই মনে মনে অকণমান খাই থকা আৰু গোটেইকেইজনে খাইছোঁ আকৌ দেই। আৰু এয়া প্ৰসাদ খাই বৈ সকলো ঘৰলৈ যাবলৈ হৈছে আৰু আমিও ঘৰলৈ যাবলৈ বুলি এয়া আহিছোঁ আৰু দেখিছে নাই আমাৰ এয়া প্ৰসাদৰ টোপোলা মেইন। আৰু আমাৰ ইয়াত এটা নিয়ম আছে, সন্ধিয়া সময়ত সকলোৱে একেলগে চাকি দিবলৈ যোৱা ৰাসৰ নামঘৰত। যিহেতু তাত বহু বছৰৰ পৰাই পাতি অহা হৈছে। আমি জন্ম হোৱাটো কিমান দিনৰ আগৰ পৰাই পাতে সেয়া হয়তো আমি নাজানিম। আৰু ৰাতিৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে, ধুনীয়াকৈ সজাইছে দেই। একদম ধুনীয়াকৈ লাইট আৰু চাকি বন্তি জ্বলাই ধুনীয়া লাগিছে দেখিব। আৰু প্ৰত্যেক বছৰে এনেদৰেই কৰা হয়, কেতিয়াবা ইয়াতকৈও ধুনীয়াকৈ কৰা হয়। আৰু এয়াই চাওকচোন আপোনালোকে। আৰু এইফালে আমাৰ নতুনকৈ বাটচৰা ভাগ বনোৱা হৈছে, চাওকচোন কেনেকুৱা লাগিছে। আৰু ভিতৰৰ পৰিৱেশটো চাওকচোন, সকলোৱে চাকি বন্তি জ্বলাই আছে আৰু আমিও লাহে লাহে জ্বলাম আৰু বাকীখিনি আজৰি হৈ ল'বলৈ দিছোঁ। ইফালে আকৌ বৰষা বাইদেৱে মই আকৌ এনে ফটো মাৰি আছিলোঁ দেই মনে মনে। তাই আকৌ ভিডিঅ' বনাইছোঁ বুলি গম নাপায়। ইফালে দেখিছেই নহয় সকলোৱে প্ৰাৰ্থনা কৰি আছে। আমি ভিডিঅ'টোকে কৰি দিছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। আৰু এতিয়া আমি পাই গ'লোহি গোটেইকেইজনী লগ খাই ৰাস চাবৰ কাৰণে আৰু বহিও লৈছোঁ ধুনীয়াকৈ একদম। দেখিছেই নহয় মানুহ কিমান হৈছে। আৰু এইফালে মই গোটেইকেইজনীকে উঠাই ভিডিঅ' অকণমান বোলো কৰিয়ে থওঁ। এইফালে দেখিছে নাই বৰষা বাইদেউ, প্ৰীতি আৰু ভিডিঅ'টো আছিল আজি ইমানেই। গতিকে বাই বাই।